কি কৈছে নে হৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো। স্বাগতম। ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। অনাগত দিনবোৰ সকলোৰে সুখ শান্তি আৰু সমৃদ্ধিৰে উপচি পৰক তাৰেই কামনা কৰিলোঁ। ৰঙালীৰ ৰং আৰু আখলৰ জ্যোতি, কোমল চাউল, মহৰ এঠা দৈ আৰু গুড়ৰে সৈতে আমাৰ এয়া ৰঙালী উদযাপন। এয়া অসমীয়া বিহুৱান, অসমীয়াৰ মান, অসমীয়াৰ অভিমান, অসমীয়াৰ স্বাভিমান। এয়াই আমাৰ বিহুৱান, বিহুৱান বিহুৱান। বিহু বুলিয়া মন নাচনীলৈ বাট চাই এয়া আছোঁ আমি পদূলিতেই ৰৈ। ঐ নাচনী তয়ে ময়ে লগ হৈ বিহুনাম এফাঁকিকে গাওঁ। অতিথিপৰায়ণ অসমীয়া নাৰীয়ে বিহুত বিহুৱান দি সন্মান যচাৰ উপৰিও অতিথিক আপ্যায়ন কৰে সুস্বাদু জলপানেৰে। নবৌ গামোচা ববলে জানানে, আমাৰ ঘৰত যিজনী আছে গামোচা ববলে নাজানে। ককাইটি তাঁতশাল পুতিব জানানে, আমাৰ ঘৰত যিজন আছে তাঁতশাল পুতিব নাজানে। নবৌ পিঠা খুন্দিব জানানে, আমাৰ ঘৰত যিজনী আছে পিঠা খুন্দিব নাজানে। ককাইটি ঢেঁকীশাল পাতিব জানানে, আমাৰ ঘৰত যিজন আছে ঢেঁকীশাল পাতিব নাজানে। বুলি সকলোৰে লগত অকণমান ধেমালি কৰিলোঁ। সদৌ শেষত অসমীয়া নৱবৰ্ষৰ ওলগ যাচিলোঁ।